এতিয়া আমাৰ ঘৰলৈ নতুন বস্তু এটা আহি আছে। কি আহি আছে আপোনালোকক দেখুৱাই থাকিম। চাই থাকিব আপোনালোকে ভিডিঅ'টো। এনেদৰে এক চাইড ধৰি এৰুৱাই দিব লাগে এফালে। এয়া দেখিছেনে কিমান ধুনীয়া। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালেই আছে আপোনালোকে। মোৰো বৰ্তমান ভালেই। এতিয়া আজি দিনটো ব্লগ মানে আগবেলাটো গ'লগৈ, এতিয়া পিছবেলাই হ'ল। পিছবেলা এতিয়া মই ব্লগটো ষ্টাৰ্ট কৰিব লৈছোঁ। আপোনালোকে শেষলৈকে স্কিপ নকৰাকৈ চাই যাব আৰু সকলোৱে মৰম দি যাব আৰু চাই যাওক আপোনালোকে। মই এতিয়াৰ পৰা কি কিনো কৰোঁ আপোনালোকক সকলো দেখুৱাই যাম, চাই যাওক। এয়া মায়ে বন শাক কেইডালমান বুটলি আছে। বন শাক মানে মাটি কান্দুৰি আৰু দোল বন এনেকুৱাবোৰ বইল কৰি খাবলৈ খুব ভাল লাগে, আলুৰ লগত পিটিকি সেয়া বুটলিছে আৰু আপোনালোকক আৰু এটা বস্তু দেখুৱাম। আমাৰ কোমোৰা কিমান লাগিছে চাব বলকচোন। এয়া দেখিছেনে পুৰা লাগি আছে, ওপৰতো লাগি আছে। এয়া লাগি আছে আৰু কোমোৰা আৰু আছে, দেখুৱাম ৰ'ব, চাই থাকক। এইকেইটা দেখিছেনে? ইয়াত আছে আৰু ছিঙিলোঁ বাৰু, খালোঁ। এতিয়া বাঁহ গাজ কেইটামান গুচাবলগীয়া হৈ আছে। এতিয়া ৰাজা আহিছে, ৰাজাক গুচাবলৈ দিওঁগৈ। চাই থাকক আপোনালোকে, চাই থাকক শেষলৈকে। তাৰপিছত ৰাজাই গুচাব আৰু মই থ'ম আৰু, ঠিক আছে। এয়া ৰাজাই গুচাব লৈছে। গৰুজনী আহি দিগদাৰ দিছে আৰু এতিয়া ৰাজাই গুচাব। আপোনালোকে চাই থাকক কেনেকৈ গুচাই ৰাজাই। দুটামান বাৰু আগতে গুচোৱা হ'ল, এতিয়া বাকী দুটা গুচাই দিছে। এতিয়া মই ভাবিছোঁ ৰুটি বনাওঁ। ৰুটি মানে এটা বেলেগ ষ্টাইলত বনাওঁ, সৰু সৰুকৈ। আপোনালোকে চাই থাককচোন কেনেকৈনো মই বনাওঁ ৰুটি, চাই থাকক। এনেদৰে ৰুটিখন বেলি ল'ব লাগিব। তাৰপিছত বেলি এনেকৈ গিলাচ এটা লৈ গিলাচটো এনেকৈ সৰু সৰুকৈ কাটি দিব লাগিব আৰু এনেদৰে। এয়া মই কাটি দিছোঁ। এয়া তাৰপিছত এনেদৰে ছাইড ধৰি এৰুৱাই দিব লাগিব। এয়া দেখিছেনে কিমান মজাকৈ ওলাই গৈছে। এয়া গোল গোল হৈছে। ইমানবোৰ বেলিলোঁ, দেখিলেনে ইমানবোৰ হ'ল। এতিয়া পুৰিছোঁ আৰু লুটিয়াইছোঁ। খুব সোনকালে হয় তাৰমানে। এয়া দেখিছেনে কিমান ধুনীয়াকৈ ফুলিছে, কিমান মজাকৈ ফুলিছে দেখিছেনে। খুব কোমল কোমল হয়, খাবলৈ খুব ভাল লাগে এনেকৈ। আপোনালোকো এনেকৈ ট্ৰাই এটা কৰি চাবচোন, কিমান মজা লাগে, কোমল হয়। এয়া দেখিছেনে ৰেডি হৈ গ'ল ৰুটিবোৰ। আৰু এতিয়া এয়া বহুত ছফ্ট হৈছে। এয়া দেখিছেনে কিমান ধুনীয়াকৈ হৈছে। এতিয়া খাম আৰু আমি। শুন এতিয়া গা ধুই আহিছে শুন গা ধুই আহিছেনে? বাহ, বেলেগ নাচিছে দেই, বেলেগ নাচিছে দেই। আকৌ নাচি আহোঁ, চুমতি দি আহোঁ, দিবা না চুমতি। পৰুৱা কামুৰিছে মোক, পৰুৱা কামুৰিছে, ঢেৰ পৰুৱা। নাই তলত ঢেৰ পৰুৱা, বহুত পৰুৱা তাৰমানে তলত। মাটিত খোজকাঢ়ি মানে এঠাইত থাকিব নোৱাৰি। ল'ৰাটো চকু চাৱনি দেখিছেনে বাৰু? খং কৰি দিছে নি? খং কৰি দিওঁ। লাজ পাইছে।
ৰতি মইনাৱতী নহয় মইনামতী হাবিলো টিংগল টিংগল কে দিওঁ এয়া আহিছে ৰিচা ল'ৰাটোক নিবলৈ আহিছে এয়া তাই লাজ পাইছে এতিয়া সন্ধিয়াই হ'ল ল'ৰাটো ৰিচাই লৈ গ'ল আপোনালোকক দেখুৱালৈ এতিয়া মই ল'ৰাটোক লৈ আহোঁগৈ চাই থাকক আপোনালোকে আহি আছোঁ এয়া ল'ৰাটো আৰু আইতাক আহি আছে মই এনেই আহিলোঁ আইতাকে নিবলৈ আহিলেই সেয়া এই কাষতে থকা ভাগ আমাৰ নামঘৰ হয় এতিয়া গধূলি সময়ত চাহ একাপ খাওঁ লাগেই সকলোৱে খাই চাগে কিছুমানে নাখাবও পাৰে কিন্তু মই সদায় গধূলি খাওঁৱেই একাপ চাহ এয়া এতিয়া মই চাহ খাম মেকুৰীটো আছে ওচৰতে তলতে বহি লৈছোঁ আৰু এয়া এতিয়া মই চাহ খাই লওঁ এতিয়া এই গাছকেইডোখৰ লৈ লৈছোঁ ৰুকিম এতিয়া চাই থাকক হেল্ল' ফ্ৰেণ্ডছ আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু কালি ভিডিঅ'টো সম্পূৰ্ণ কৰা নহ'ল সেইটো কাৰণে আজি আকৌ ভিডিঅ'টো সম্পূৰ্ণ কৰোঁ বুলি লৈছোঁ এতিয়া 12টা বাজিলে এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰিব লৈছোঁ আৰু আপোনালোকে চাই যাব শেষলৈকে মইনো কি কৰোঁ আজি এতিয়া বৰষুণ দিবলৈ হৈ আছে গোটেই আন্ধাৰ কৰি থৈছে এতিয়া লাইট জ্বলাবলগীয়া হৈছে দেখিছেনে এইটো ভিতৰত এতিয়া লাইট জ্বলাবলগীয়া হৈছে দিনতে বহুত গৰম আছিলে এতিয়া চাওকচোন বাৰু মইনো কি কৰোঁ আৰু এতিয়া বৰষুণ দিব হৈছে কাপোৰ কানিবোৰ চপাই আনোগৈ বতৰটো চাওকচোন কেনেকুৱা কৰিছে আন্ধাৰ কৰি আনিছে বহুত এনেকৈ ডাৱৰ তুলিছে সেয়া দেখিছেনে আন্ধাৰ হৈ আছে গোটেই বতৰ বৰষুণ দিবনে নিদিয়ে নাজানো এয়া কাপোৰ কানি চপাই আনিলোঁ এতিয়া বহুত গৰম আছিলে বৰষুণ যাক দিলে বাৰু ভালেই হ'ব দিয়ক আৰু বৰষুণ যাক সেইটো ভাবিছোঁ আৰু দেই এতিয়া আমাৰ ঘৰলৈ নতুন বস্তু এটা আহি আছে কি আহি আছে আপোনালোকক দেখুৱাই থাকিম চাই থাকিব আপোনালোকে ভিডিঅ'টো আগলৈ দেখি থাকিব আপোনালোকে মই এতিয়া নকওঁ যেতিয়া পাবহি তেতিয়া আপোনালোকে দেখিবই নিশ্চয় চাই থাকক আপোনালোকক কৈছিলোঁ যে আনিব বুলি এয়া দেখিছেনে গ্ৰিল মানে খিৰিকীবোৰত গ্ৰিল খোৱা নাই সেয়া গ্ৰিল বনাবলৈ দিছিলে এতিয়া আজি আনিছে খুৱাব লাগিব আৰু নহ'লে ল'ৰাটোৱে ইমান মানে ওপৰত উঠি যায় খোৱা নাছিলোঁ যে এতিয়া খুৱাই দিম আৰু এতিয়া অলপ শান্তি হ'ব ল'ৰাবোৰ যিমানহে উৎপাত চাই থাকক এয়া বাবা আৰু ৰক্তিমে নমাই আছে ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব